দুৰ্গা পূজাতনো কাপোৰ কোনে নলয় চবেই লয় সো মোৰো মানে আজি আহি আছিলে পূজাৰ গিফ্ট গিফ্ট মানে কিছুমান কাপোৰ মায়ে পাপাই গিফ্ট কৰিছিলে আৰু মই নিজকে এটা গিফ্ট কৰিছিলো বস্তু যোনটো মই আপোনালোকক দেখাম সো ধুনীয়াকৈ মই গিফ্টটো লৈ আহিলো ৰুমত আৰু আজি মই দেখাই আছো মই অৰ্ডাৰ কৰিছিলো নিজৰ কাৰণে এইডাল মানে ইমান বেছি মন আছিলে সৰুৰ পৰাই ডক্টৰ খেলি আজি নিজে লৈ কিনে বহি আছো নিজে মানে মই ফাৰ্ষ্ট টাইম ইউজ কৰি চালো অকমান কেনেকুৱা মোৰ হাৰ্টবিটটো শুনে তাৰপিছত আজি মই লাঞ্চত লৈছিলো ফ্ৰাইড ৰাইচ মানে ভোক লাগি আছিলে আৰু এক্সাম হোৱাৰ কাৰণে পঢ়ি আছিলো কিন্তু দুখ লগা কথা এইটো হৈছে শিফটিং কৰাৰ কাৰণে ৰুমটো চাওক কিমান বেছি লেতেৰা হৈ আছে মানে মই কি ক'ম ইপিনে এক্সাম আৰু ইপিনে ৰুমটোৰ হালত এনেকুৱা হৈ আছে আমাৰ কলেজত যে ভেলেণ্টাইন্স ডে হৈছিলে মনত আছে তেতিয়া পৰা গোলাপ ফুল কেইটা মই এনেকৈ থৈছো একদম এস্থেটিক লুক আহে ন ভাল লাগে স্নেপচেটত স্নেপ পঠাই এইটোৰ লগত কাপোৰ অলমষ্ট মই খালী কৰি দিছো দুটা কাপবৰ্ডৰ পৰাই অকমান বাকী আছে বাকী চাওকচোন ফ্ল'ৰটো পুৰা খালী হৈ গ'ল এইটো ৰুম লক সেইটো ৰুম লক গোটেই ৰুমবোৰ লকে হৈ গ'ল মানে এইটো ফ্ল'ৰত বহুত মেমৰিজ আছে ফাৰ্ষ্ট ইয়েৰৰ পৰা এইটো ফ্ল'ৰতে থাকিলো এতিয়া লাহেকে মোৰ ৰুমটো খালী হৈ যাব